আজি বহু বছৰৰ পিছত মই মোৰ দেশলৈ উভতি আহিছোঁ। মনটো অজান এটা সুখে ভৰি আছিল। মই গেটৰ বাহিৰৰ পৰা একান্ত মনে এৰি যোৱা ঘৰখন চাই আছিলোঁ। এইখন কোনো সাধাৰণ ঘৰ নাছিল। ঘৰখন দেখাৰ লগে লগে নাজানো কিয় মোৰ অনুশোচনা হৈছিল। কিমান যে স্মৃতি আজি সজীৱ হৈ পৰিছিল। সুখ দুখ কি দিয়া নাছিল এই ঘৰখনে। মনত পৰিবলৈ ধৰিলে মোৰ সকলোবোৰ, মোৰ শৈশৱ, মোৰ বান্ধৱীবোৰ, আমাৰ যৌথ পৰিয়ালটো আৰু মোৰ জীৱনৰ প্ৰথম প্ৰেম, যি আজিও মোৰ মন মগজত জোৱাৰৰ সৃষ্টি কৰি থাকে। আকৌ এবাৰ যেন খোল খাব ধৰিলে মোৰ স্মৃতিৰ পৃষ্ঠাবোৰ। ইফালে সিফালে চকু ফুৰাই চাই থাকোঁতে দেখিলোঁ মোৰ সেই পুৰণি ঘৰখনৰ পৰা অলপ দূৰত এখন পাৰ্ক খুলিলে। সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলাত ব্যস্ত আৰু মাকবোৰ জুম বান্ধি বহি কথাৰ আড্ডাত মচগুল। দেখি কিবা এটা যেন শান্তি অনুভৱ কৰিলোঁ। আজিকালি মহিলাই ঘৰতে সোমাই নাথাকি অলপ নিজৰ বাবেও যে সময় ওলাই আহিছে এই ভাবি মইতো মোৰ মা আৰু বৰমাক আইতাই বনোৱা নিয়মৰ মাজতেই জীৱন জীয়া দেখিছিলোঁ। গোটেই দিনটো ঘৰৰ কাম আৰু পাকঘৰত ৰন্ধা বঢ়াৰ পৰা অলপ আজৰি পাই ৰ'লে আইতাই বেলেগ কামত লগাই দিছিল। কাৰোৰে ইমান সাহস নাছিল যে অকণমান সময় আৰাম কৰিবৰ বাবে আইতাক সোধাৰ। গোটেই ঘৰখনত আইতাৰ হুকুম চলিছিল। আইতাৰ কথাত অথবা সিদ্ধান্তত মাত মতাৰ সাহস কোনেও নকৰিছিল। আইতাৰ শাসন মোৰ ওপৰত অলপ বেছিয়ে আছিল। গোটেই পৰিয়ালটোৰ ভিতৰত ময়ে আছিলোঁ কন্যা সন্তান। মোৰ ৰূপ সৌন্দৰ্যৰ কথা ঘৰত চবেই শলাগিছিল। কিন্তু মোৰ আইতাই সুন্দৰতা দেখি নাপায়, কিবা নহয় কিবা খুঁত এটা উলিয়ায়েই। মোৰ স্কুললৈ অহা যোৱা মোৰ দাদাহঁতৰ লগতেই হৈছিল। ক'বলৈ গ'লে আইতাই লগাই দিয়া বডিগাৰ্ড। কলেজলৈ যোৱালৈকেও মোৰ দাদাহঁতে মোৰ লগত ছাঁটোৰ দৰে পহৰা দি আছিল। গোটেই পৰিয়ালটোৰ মাজত ময়ে ছোৱালী হোৱাৰ বাবে সকলোৰে বহুত মৰম পাই ডাঙৰ দীঘল হৈছিলোঁ। মৰম বহুত পালেও কিন্তু বহুত কাঢ়া শাসন চলিছিল মোৰ ওপৰত। দেউতা খুৰাহঁতৰ লগত ব্যৱসায়ত ব্যস্ত থাকিছিল আৰু মোৰ দাদাহঁতক মোৰ ওপৰত নজৰ ৰাখিবৰ বাবে আইতাই আদেশ দিছিল। আইতাৰ আদেশ অমান্য কৰাৰ কাৰোৰে শক্তি নাছিল আমাৰ পৰিয়ালত। পৰীক্ষা শেষ হোৱাৰ পাছত গৰম বন্ধৰ ছুটী পাইছিলোঁ কেইদিনমান। সেইকেইদিন পূৰ্ণ স্বাধীনতা পাইছিলোঁ। তেতিয়া মাৰ লগত মামা ঘৰলৈ গৈছিলোঁ। তেতিয়া মোৰ যি মন যায় যেনেকৈ ইচ্ছা তেনেকৈ কৰিছিলোঁ সকলো। এক কথাত ক'বলৈ গ'লে মই নিজেই বনোৱা নিয়ম মতেই জীৱন জিছিলোঁ সেইকেইদিন। আজি মই বহুত আনন্দত আছিলোঁ, কাৰণ কাইলৈ মামা ঘৰলৈ যাম কলেজ বন্ধ দিলে বাবে। কিন্তু যেতিয়া ৰাতিপুৱা হ'ল আইতাই এটা নতুন আদেশ শুনালে। ৰশ্মি কলৈকো নাযায়, তাই এতিয়া গাভৰু হ'ল। তাতে দেখনিয়ালোঁ আজিকালি দিনকাল বহুত বেয়া, কাকো ভৰসা কৰিব নোৱাৰি। মই কেনেকৈ যাবলৈ দিওঁ তাইক মোমায়েকৰ ঘৰলৈ ইমান দূৰ? কিবা অঘটন ঘটিলে কি হ'ব তাইৰ লগত? মোৰ দেউতাক ক'লে, তোৰ মানুহজনী মাকৰ ঘৰলৈ যাওক, মোৰ কোনো আপত্তি নাই। কিন্তু ৰশ্মি যাব নোৱাৰে। দেউতাই তলমূৰ কৰি আন দিনাৰ দৰেই আইতাৰ কথাত হয়ভৰ দি গৈছিল, কাৰণ তেওঁ আইতাৰ সিদ্ধান্তত আপত্তি কৰি মাত মতাৰ সাহস নাছিল। মোৰ দুচকুৱে গংগা যমুনাৰ ধাৰা বব লাগিছিল। বহুত কন্দা কটা কৰিও আইতাৰ হৃদয় গলাব নোৱাৰিলোঁ। মই কন্দা কটা কৰি থকা দেখি মাও মামা ঘৰলৈ যাবলৈ বাদ দিলে। মাৰ সেইটো অৱস্থা দেখি মোৰ বহুত বেয়া লাগিছিল। সেইদিনা মই অনুভৱ কৰিছিলোঁ যে মই যদি ছোৱালী নহ'লোহেঁতেন। বৰমাৰ মোবাইল ফোনটো লৈ চাদৰ ওপৰত একান্ত মনে গানবোৰ শুনি আছিলোঁ। দুখ ভৰা গানবোৰত নিজকে বিলীন কৰি একেবাৰে দুখসাগৰৰ গভীৰত সোমাই সম্পূৰ্ণভাৱে দুখত লীন গৈ আছিলোঁ। তেনেতে পিছফালৰ পৰা কাৰোবাৰ মাত ভাহি আহিল। গানটো বহুত ধুনীয়া। পিছফালে ঘূৰি চাই দেখোঁ এটা বহুত ধুনীয়া ল'ৰা মোৰ ফালে চাই মিচিকীয়া হাঁহি মাৰি ৰৈ আছে। কিন্তু কোন এওঁ? নিজকে নিজে প্ৰশ্ন কৰিলোঁ। হেল্ল', মই দীপক, তোমালোকৰ কাষৰ ঘৰ মোৰ পেহীৰ ঘৰ। তোমাৰ নাম কি? অহ, তাৰমানে পিংকী খুৰীৰ ভতিজাক।
মই তাক ক'লোঁ, মোৰ নাম জানিবলৈ চেষ্টা নকৰাই মংগল। এই বুলি কৈ মই মোৰ ৰুমলৈ গুচি আহিলোঁ। মই তাৰ পৰা গুচি আহিলোঁ ঠিকেই, কিন্তু নাজানো এটা বেলেগ অনুভৱ মই মোৰ লগত লৈ আনিছিলোঁ। 18 বছৰ বয়স গচকিছিলোঁ, কিন্তু আজিলৈকে কোনো ল'ৰাই মোৰ লগত কথা পতাটো দূৰৰে কথা, চকুলৈ চাবলৈও সাহস কৰা নাছিল। ছাঁটোৰ দৰে লাগি থকা মোৰ দাদাহঁতৰ বাবেই কোনো সাহস নকৰে। আৰু আজি প্ৰথমবাৰ এটা ডেকা ল'ৰাই মোৰ নাম সুধিছিল, যেন মোৰ ভিতৰত সুপ্ত হৈ থকা প্ৰেমৰ নিজৰা জাগ্ৰত কৰি দিছে। মই প্ৰেমৰ শিহৰণ অনুভৱ কৰিয়েই ভয়ত কঁপিবলৈ ধৰিছোঁ, কাৰণ মই জানিছিলোঁ সেই অনুভৱ এবাৰ জাগ্ৰত হ'বলৈ দিলে মোৰ লগতে মোৰ মাও কেতিয়াও শান্তি নোহোৱা এজাক ধুমুহাত ফচি যাব লাগিব। দ্বিতীয় দিনাখন হাজাৰবাৰ মগজুৱে বাধাৰ দিয়াৰ পিছতো হৃদয়ৰ ওচৰত হাৰি গৈছিলোঁ। মই পুনৰ ছাদলৈ গৈছিলোঁ, বৰমাৰ মোবাইলটো হাতত লৈ। তেওঁ পিংকি খুৰীহঁতৰ ছাদতেই আছিল, হয়তো মোলৈকে বাট চাই আছিল। আহিয়েই তাক দেখি মোৰ বুকুত এটা অবুজ শিহৰণ সৃষ্টি হৈছিল। ল'ৰাটো সঁচাকৈয়ে বহুত ধুনীয়া আছিল। সি মোলৈ সেই একেই চাৱনিৰে চাই আছিল। তেনেতে পিংকি খুৰী ছাদত মেলি থোৱা কাপোৰবোৰ নিবৰ বাবে আহিছিল। মই খুৰীক দেখি সেইফালে নোচোৱাৰ ভাওজুৰি অন্যফালে মুখ ঘূৰালোঁ। খুৰীয়ে চিঞৰ এটা মাৰি মাতিলে, অ' ৰশ্মি দেখোন, আজি বহুত দিন তোমালোকৰ ঘৰলৈ যোৱা নাই। মই লাহেকৈ ক'লোঁ, অ' আহিব আকৌ। খুৰীয়ে আকৌ ক'ব ধৰিলে, ৰশ্মি, এইটো মোৰ ভতিজা দীপক। ই কলিকতাত পঢ়ি আছিল। পঢ়া শেষ কৰি চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে। তাৰ মাজতে তাৰ পেহীয়েকলে মনত পৰিল আৰু কালি আমাৰ ঘৰ ওলালহি। হাঁহি হাঁহি খুৰীয়ে ক'লে। তেনেতে দীপকে লাহেকৈ মাত মাতি ক'লে, ভালেই হ'ল ইয়ালৈ আহিলোঁ পেহী। গম পালোঁ তোমালোকৰ চহৰত বহুত ধুনীয়া ধুনীয়া প্ৰাকৃতিক সম্পদ আছে বুলি। এই বুলি কৈ সি মোলৈ চালে এক অবুজ চাৱনিৰে। মোৰ ধমনীত তেজৰ চলাচল তীব্ৰ হ'ব ধৰিলে। জীৱনত প্ৰথমবাৰ তেনে শিহৰণ অনুভৱ কৰিছিলোঁ। নাজানো মোৰ কি হৈছিল। এয়াই বাৰু প্ৰেম নেকি? মোৰ ৰং গুলপীয়া হৈ গৈছিল লাজত। কেৱল মইহে জানিছিলোঁ কেনেকৈ তাত থিয় হৈ ৰৈ আছিলোঁ। খুৰী তাৰ পৰা যোৱাৰ লগে লগে মই একেলৰে গৈ মোৰ ৰুম পালোঁগৈ। দীপকৰ চকুৱে মোক এক অজান বান্ধোনত বান্ধ খাবলৈ বাধ্য কৰিছিল। হৃদয়ৰ লগে লগে এইবাৰ মোৰ মগজুৱেও মোৰ লগ দিছিল। এয়া কেনেকুৱা অনুভৱ বাৰু? হৃদয়ৰ ব্যাকুলতা বাঢ়ি গৈছিল। সকলো সময়তে তাৰ কথা আৰু চেহেৰা মোৰ আগত ভাহি ফুৰিছিল। এক বুজাব নোৱাৰা অস্থিৰতা, ব্যাকুলতা অনবৰতে মোৰ হৃদয়ত বাস কৰিছিল। খাবলৈও মন নোযোৱা হৈছিল। মুঠতে একো কামতেই মন বহাব পৰা নাছিলোঁ। ঘৰৰ মানুহে ভাবিছিল মই মামা ঘৰলৈ যাবলৈ নোপোৱাৰ বাবে এইদৰে খং কৰি খোৱা বোৱা এৰি দিছোঁ আৰু কাকো মাত বোল নকৰাকৈ আছোঁ বুলি। তেওঁলোকে তেনেকৈ ভবাৰ বাবে ভালেই হৈছিল। মোৰ ওপৰত CID অলপ কমি গৈছিল। আবেলি যেতিয়া মোৰ দাদাহঁতে ক্ৰিকেট খেলিবলৈ গৈছিল, মা আৰু বৰমাহঁতে আবেলি আহাৰ বনোৱাত ব্যস্ত থাকিছিল আৰু আইতাই তেওঁ বয়সীয়াসকলৰ লগত কথাৰ মহলাত ব্যস্ত থাকিছিল, তেতিয়া মোৰ ওপৰত নজৰ ৰাখোতা কোনো নাথাকে। মই সেই সময়তে ছাদলৈ গৈছিলোঁ সদায়। আশা কৰাৰ দৰেই দীপকো মোৰ অপেক্ষাতেই ৰৈ থাকিছিল। ভয় আৰু শংকালৈয়ে আমাৰ মাজত কথা বতৰা হৈছিল। তেওঁ বৰ সুন্দৰকৈ কথা ক'ব জানিছিল। মই দীপকৰ কথাৰ মাজত এনেদৰে সোমাই পৰোঁ যে কেতিয়া সন্ধিয়া হয় গমেই নাপাওঁ। সেইদিনা মই দাদাহঁতৰ মাত শুনি প্ৰেম সাগৰৰ পৰা বাস্তৱলৈ ঘূৰি আহোঁ। মই একেলৰে চিৰিৰ তল পাওঁহি। বহুত প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। ক'ত গৈছিলোঁ, ছাদত ইমান আন্ধাৰলৈকে কি কৰি আছিলোঁ, ইত্যাদি ইত্যাদি। মই মনে মনে তলমূৰ কৰি ৰৈ আছিলোঁ। কিনো ক'ম? সঁচা কথা কৈ দিম নেকি যে ইমান নজৰ ৰখাৰ পিছতো মই সকলোৰে অজ্ঞাতে কাৰোবাৰ প্ৰেমত পৰিছোঁ? মোৰ শব্দবোৰ মগজুত ঘূৰি ফুৰিছিল। মুখলৈ আনিবলৈ সাহস নাছিল। সকলো গালি খপনি পাৰি পাৰি যেতিয়া ভাগৰি পৰিল, মই লাহেকৈ ৰুমলৈ গুচি আহিলোঁ। এইদৰে সদায়ে আমাৰ মাজত ছাদত বহি কথা বতৰা চলি থাকিল।
মই আৰু দীপক প্ৰেম সাগৰত বহু দূৰ আগবাঢ়ি গৈ থাকিলোঁ। 15 দিনমানৰ পিছত দীপক কলিকতালৈ যাবলৈ ওলাল। সি যোৱাৰ আগদিনা আবেলি চাদলৈ গৈছিলোঁ। তাক সাৱটি ধৰি বহুত কান্দিছিলোঁ। সি মোক বহুত সান্ত্বনা দিছিল আৰু কৈছিল, আমাৰ প্ৰেম আত্মিক হয়, মৰাৰ পিছতো আমি একেলগেই থাকিম। মোৰ চাকৰি এটা হ'লেই তোমাৰ ঘৰলৈ আহি আমাৰ বিয়াৰ কথা জনাম আৰু তোমাক বিয়া কৰাই লৈ যাম। অলপ দিন ধৈৰ্য ধৰি অপেক্ষা কৰিবা মাথো। এইদৰে 3 বছৰ পাৰ হৈ গৈছিল। সি মাজতে বন্ধ পালে 2-4 দিনৰ বাবে পেহীয়েকৰ ঘৰলৈ আহিছিল আৰু আমি আগৰ দৰে চাদত কথা বতৰা হৈছিলোঁ। কাৰণ মোৰ কোনো ফোন নাছিল। আমাৰ প্ৰেমৰ কথাটো পিংকি খুৰীয়ে লাহে লাহে গম পাইছিল। কাৰণ দীপকৰ চিঠিবোৰ খুৰীৰ তালৈকে আহিছিল। খুৰীৰ কোনো আপত্তি নাছিল। মোক বহুত ভাল পাইছিল। মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছিল। ইফালে আইতাই মোৰ বাবে দৰা চোৱা আৰম্ভ কৰি দিছিল। মই বহুত ভয় খাইছিলোঁ আইতাৰ মোৰ বিয়াৰ বাবে ইমান লৰালৰি দেখি। মই পিংকি খুৰীক মাৰ আগত কথাটো ক'বলৈ কৈছিলোঁ, নহ'লে আইতাই আন কাৰোবালৈ মোক বিয়া দি দিব। খুৰীয়ে মাৰ আগত কথাটো কৈছিল। মায়ে কথাবোৰ শুনি বিশ্বাস কৰিব পৰা নাছিল। ইমান নজৰ ৰখাৰ পাছতো যে তেওঁ ছোৱালীয়ে কাৰোবাক ভাল পাই প্ৰেমত পাগল হ'বলৈ সাহস কৰিছে। মায়ে মোৰ হাতটোত ধৰি খুৰীহঁতৰ ঘৰৰ পৰা টানি অনা দি আনিলে। আনি মোক ৰুমত ভৰাই দুৱাৰখন বন্ধ কৰি দিলে। মই মাক ক'লোঁ, মই দীপককহে বিয়া কৰাম। তাৰ বাহিৰে বেলেগ কাৰোবালৈ দিলে মই আত্মহত্যা কৰিম। মায়ে তেতিয়া ক'লে, মৰ, এতিয়াই মৰি যা। তোক কোনে ধৰি আছে? মই মাৰ সেই ৰূপ সেইদিনাহে দেখিছোঁ। মায়ে আকৌ ক'লে, এনেও মৰিবি দীপকলৈ গ'লে। ইহঁতি তোক সোধাই নেৰে, গতিকে এতিয়াই মৰি যা, যাতে তোক হত্যা কৰাৰ পাপৰ পৰা আমাৰ পৰিয়ালটো বাচি যায়। মা খঙত কঁপি উঠিছিল। মাৰ মমতাই হয়তো ৰাখিলে, নহ'লে মাৰ যিটো খং উঠিছিল, পৰা হ'লে মায়ে মোক মাৰি পেলালেহেঁতেন। সেইদিনাৰ পৰা মোৰ মা আইতাৰ লগত দৰা বিচৰাত লাগি গ'ল। সকলো সময়তে লগ দিয়া মা মোৰ পৰা দূৰ হৈ গ'ল। মই কন্দাৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ। মনতে ভাবিলোঁ, কাৰোবাক ভাল পোৱাটো ইমান ডাঙৰ অপৰাধ নে? পিংকি খুৰীয়ে দীপকৰ লগত কথা পাতিছিল, কিন্তু কোনো সঠিক সিদ্ধান্ত জনাব পৰা নাছিল। কেতিয়াবা ভাবিছিলোঁ, নিজকে মাৰি শেষ কৰি দিওঁ, নহ'লে দীপকৰ ওচৰলৈ গুচি যাওঁ। আকৌ আমাৰ পৰিয়ালটোৰ কথা ভাবি মোৰ বহুত ভয় লাগিছিল। মোৰ বৰদেউতা, দেউতা আৰু দাদাহঁতে দীপককো মাৰি পেলাব তাৰ ওচৰলৈ গ'লে। মোৰ একো উপায় নাছিল। ভাল বান্ধৱী এজনীও নাছিল, যাক মই মনৰ কথাবোৰ খুলি ক'ব পাৰোঁ। পিংকি খুৰীৰ লগত কথা পাতিবলৈ মায়ে মানা কৰি দিছিল। এতিয়া দীপকৰ পৰা কোনো চিঠিও নোপোৱা হ'লোঁ। তাৰ একো খবৰ নাই। মই ক'লৈ যাম, কাক সুধিম? ইয়াত সকলো আইতাৰ মতেই হৈছিল। অৱশেষত দৰা বিচাৰি পাইছিল আৰু বিয়াৰ ডেটো ফিক্স হৈছিল। দৰা আমেৰিকাত থাকে, বহুত টকা পইচা আৰু সম্পত্তিৰ মালিক। ইয়াতকৈ আৰু কি লাগে মোৰ পৰিয়ালৰ মানুহক? মই জীৱন্ত এটা পুতলা হৈ পৰিছিলোঁ। মোৰ হৃদয়ত ভাৱনাৰ জোৱাৰে জ্বালামুখীৰ ৰূপ লৈছিল। মই মনে মনে আছিলোঁ, কাৰণ মোৰ মা মনে মনে আছিল। ইয়াত কথা কৈ বা বুজাই একো লাভ নাই, কাৰণ প্ৰত্যেকেই হৃদয়ত এটা ডাঙৰ তলা লগাই থৈছিল। ইয়াত প্ৰেম কৰাটো পাপ বুলি গণ্য কৰিছিল। মই কেনেকৈ বাৰু মোৰ প্ৰেমৰ ভিক্ষা মাগোঁ ইয়াত? কোনেও যে বুজি নাপায়, সেইটো মই ভালকৈয়ে বুজি পাইছিলোঁ। এতিয়া যদি কিবা চমৎকাৰেহে আমাৰ মিলন ঘটাব পাৰে। মই বাৰে বাৰে গোসাঁইঘৰৰ সত্যনাৰায়ণৰ মূৰ্তিত মূৰ দোৱাই সেৱা জনাইছিলোঁ। নাজানো মোৰ মনে কিয় বাৰে বাৰে কৈ আছিল যে দীপক আহিব, সি মোক কেতিয়াও নেৰে। কইনা হৈ সাজি কাচি বহি আছিলোঁ। বহুত নিমন্ত্ৰিত অতিথিৰে আহি ৰভাতল ভৰি পৰিছিল, কিন্তু মই কেৱল দীপকৰ অপেক্ষাতেই ৰৈ আছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেন দীপক আহিব আৰু মোক তাৰ পৰা লৈ যাবহি। বৰ আশাৰে মেইন গেটৰ ফালে বাৰে বাৰে মই চাই আছিলোঁ, কিন্তু সি নাহিল। মই ভিতৰি ভিতৰি একেবাৰে ভাগি পৰিছিলোঁ। মনতে নিজকে প্ৰশ্ন কৰিছিলোঁ, মোৰ প্ৰেম মিছা আছিল নে দীপকে দিয়া প্ৰতিশ্ৰুতিবোৰ মিছা আছিল? লাহে লাহে বিবাহ সম্পন্ন হৈ বিদায়ৰ সময় আহি পৰিছিল। কেনেকৈ কি নিয়ম নীতিৰে বিবাহ হৈছিল মোৰ একো খেয়াল নাছিল।
বিদায়ৰ সময়ত পিংকি খুৰী মোৰ কাষলৈ আহিছিল। বহুত কান্দিছিল। মই খুৰীক গবা মাৰি ধৰি কান্দিব ধৰিলোঁ। তেনেতে মোৰ কাণত ফুচফুচাই খুৰীয়ে ক'লে, ৰশ্মি, দীপকে তোমাৰ বিয়াৰ কথা একো গম নাপায়। তাক ময়ো একো কোৱা নাই। মই আচৰিত হৈ খুৰীৰ মুখলৈ চালোঁ। সকলোৱে মিলি মোৰ ভালপোৱা, মোৰ প্ৰেমক ইটিকিং কৰিলে। অলপ দেৰিৰ আগলৈকে মই দীপকক প্ৰতাৰক বুলি খং কৰি আছিলোঁ। কিন্তু বেচেৰাই একো গমেই নাপায় আৰু মই ইয়াত বেলেগৰ নামৰ সেন্দুৰ লগাই বিদায়ৰ বাবে ৰৈ আছোঁ। মা বিদায় দিবৰ বাবে আগবাঢ়ি আহিছিল। মোক গবা মাৰি ধৰি হয়তো কান্দিব খুজিছিল। কিন্তু মই অলপ আঁতৰি পিছলৈ গুচি আহিলোঁ। মোক চুবলৈ নিদিলোঁ মাক। অলপ মাৰ কাণখনৰ ওচৰ চাপি ফুচফুচাই ক'লোঁ, আজি শপত খাই কৈছোঁ, মই আৰু পিছলৈ ঘূৰি নাচাওঁ। আজিৰ পৰা মোৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিবলৈ চেষ্টা নকৰিবা। শেষ হৈ গ'ল এইখন ঘৰৰ লগত মোৰ সকলো সম্পৰ্ক। পিছলৈ মই ঘূৰি নাচালোঁ। আহি নিজেই মই ৰক্তিমৰ গাড়ীত বহিলোঁ। সেই সময়ত মোৰ অৱস্থা দুখ পোৱা বাঘিনীজনীৰ দৰেই আছিল। ৰক্তিমে মোক বিয়া পাতিছিল ঠিকেই, কিন্তু কোনোদিন স্বামী হোৱাৰ অধিকাৰ বিচৰা নাছিল। মোৰ পৰা সদায় আঁতৰি আঁতৰি ফুৰিছিল। প্ৰথমতে মই ভাবিছিলোঁ মোৰ উদাসী ৰূপ আৰু অৱহেলিত ব্যৱহাৰৰ বাবে এনেকুৱা কৰিছে চাগে। কিন্তু যেতিয়া আমেৰিকা গৈ পালোগৈ, মোৰ এই ভুল ধাৰণা দূৰ হ'ল। তাত গৈ গম পালোঁ ৰক্তিম আগৰে পৰাই বিবাহিত। মোৰ লগত বিয়া ঘৰৰ মানুহৰ বাবেহে পাতিছিল। কাৰণ তাৰ ঘৰত কোনেও গম নাপাইছিল যে সি এগৰাকী আমেৰিকান ছোৱালী বিয়া কৰাইছে। মই সি বিবাহিত বুলি জানিব পাৰি বহুত আনন্দিত হ'লোঁ। মই নিজেই এই সম্বন্ধটোৰ পৰা মুক্তি বিচাৰিছিলোঁ। মই কেৱল দীপকৰ আছিলোঁ আৰু মৃত্যুৰ পিছতো দীপকৰেই হৈ থাকিম। কিন্তু মোৰ হাতত কোনো উপায় নাছিল ৰক্তিমৰ লগত থকাৰ বাহিৰে। তাৰ পত্নীৰ ব্যৱহাৰ বহুত ভাল আছিল। কেইদিনমানৰ পিছত মোক ডিভোৰ্চ দি এই বন্ধনৰ পৰা মুক্তি দিব বুলি কৈছিল। মই এটা চৰ্ত ৰাখিলোঁ, ডিভোৰ্চ দিবৰ বাবে মই প্ৰস্তুত আছোঁ। কেৱল মোক ইয়াত থাকিবলৈ আৰু মোৰ ল পঢ়াত ছাপোৰ্ট লাগে। ছাপোৰ্ট লোনৰ দৰেই লাগে। কাৰণ মই ভাৰতলৈ ঘূৰি যাব নিবিচাৰোঁ। ল পঢ়া সম্পূৰ্ণ হ'লেই মই লাহে লাহে ধাৰ মাৰিম। তেওঁলোক দুয়োজনেই মানি ল'লে মোৰ চৰ্তটো। যি হয় ভালৰ বাবেই হয়। উকিল হোৱাৰ মোৰ সপোন পূৰ্ণ হ'ল। কেইবছৰমান কাম কৰাৰ পিছত ৰক্তিমৰ সকলো টকা মই ঘূৰাই দিলোঁ। কামত বহুত ব্যস্ত হৈ পৰিলোঁ। নতুন নতুন কেছ, সময় নোহোৱাৰ দৰেই হ'ল। তথাপি কোনোবা কোনোবা সময়ত দীপকলৈ বহুত মনত পৰিছিল। হাজাৰ ব্যস্ততা থাকিলেও সদায়ে খালী আছিল তাৰ বাবে থোৱা ঠাইখন। কেইবা বছৰৰ পাছত কামৰ খাতিৰত ভাৰতলৈ আহিব লগা হ'ল। আহিয়েই ঘৰলৈ অহা ৰাস্তাত সোমাই গ'লোঁ। হাজাৰবাৰ চেষ্টা কৰিও মই নিজকে ইয়ালৈ নহাকৈ ৰাখিব নোৱাৰিলোঁ। মই লোৱা শপত ৰাখিব নোৱাৰিলোঁ। ৰশ্মি, পিছফালৰ পৰা কোনোবাই মতা শুনি মই বৰ্তমানলৈ ঘূৰি আহোঁ ভাৱনা সাগৰৰ পৰা। ঘূৰি চাই দেখোঁ পিংকি খুৰী হাতত পাচলিৰ মোনা এটা লৈ আহিছে। মই ক'লোঁ, হয় খুৰী, ভালে আছে? খুৰীক দেখি যে মোৰ মনত কোনো আনন্দ লগা নাছিল সেয়া খুৰীয়ে বুজি পাইছিল। খুৰীয়ে ক'বলৈ ধৰিলে, মই জানো ৰশ্মি, তুমি মোক কেতিয়াও ক্ষমা নকৰা। দীপকেও মোক আজিলৈকে ক্ষমা নকৰিলে। তোমালোক দুয়োটাৰে যোগাযোগৰ সূত্ৰ ময়েই আছিলোঁ। কিন্তু তোমাৰ মায়ে মোক তোমাৰ চিঠিবোৰ দীপকলৈ দিবলৈ মানা কৰিছিল আৰু দীপকৰ চিঠি তোমাক দিবলৈ মানা কৰিছিল। আৰু দীপকক একো কোৱা নাছিলোঁ তোমাৰ মায়ে দিয়া শপতৰ বাবেই। খুৰী, এতিয়া আৰু এইবোৰ কথাৰ কি লাভ আছে? যি মোৰ ভাগ্যত হ'ব লগা আছিল হৈয়ে গ'ল। আৰে ৰশ্মি, তই ইয়াত? মোৰ চবতকৈ ডাঙৰ খুৰীয়ে মাত দিলে। কিমান সলনি হৈ গ'লি তই, বহুত ধুনীয়া হ'লি আগতকৈও। মই ক'লোঁ, খুৰী, আপুনি আৰু পাচলি আনিবলৈ গৈছিল? মই আচৰিত হৈ সুধিলোঁ। এতিয়া সকলো সলনি হৈ গ'ল ৰশ্মি। ঘৰৰ 3 ভাগ হ'ল। সকলো ভাগে ভাগে নিজৰ মতেই জীৱন যি আছে। তোৰ মায়ে তোৰ স্বামীৰ সত্য জানিবৰে পৰা শিলৰ দৰে হৈ পৰিল। ৰুমৰ পৰা বাহিৰ নোলায়। আৰু আইতা একেবাৰে শান্ত হৈ পৰিল। এতিয়া কাকো শাসন নকৰে। সকলোৱে নিজে বিচৰা মতেই জীৱন কটাইছে। এতিয়া সকলো সলনি হৈ গ'ল ৰশ্মি। খুৰীয়ে একেটা উশাহতে ঘৰৰ সকলো বাতৰি দি দিলে। মই ক'লোঁ, ঠিক আছে খুৰী, এতিয়া মই যাওঁ। মোৰ বহুত দৰকাৰী কাম আছে। মই কাইলৈ আহিম।
তাৰ মানে ৰক্তিম যে বিবাহিত ইয়াত সকলোৱে খবৰ পাইছিল। এতিয়া মাৰ মুখামুখি হ'বলৈ মোৰ সাহস হোৱা নাছিল। খঙত লোৱা মোৰ এটা সিদ্ধান্তৰ বাবেই মায়ে অপৰাধবোধত ভুগিছিল। মাক লগ পাবলৈ মোৰ হৃদয়ে হাহাকাৰ কৰি উঠিছিল। কোনোমতে ৰাতিটো হোটেলত কটাই ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে মই ঘৰৰ গেটৰ সন্মুখত হাজিৰ হ'লোঁ। ৰাতিপুৱা মানুহবোৰ শুই উঠি আহিছিলহে। মই অহাৰ বাতৰি ঘৰৰ সকলোৱে পাইছিল। আইতা চোতালতে থিয় হৈ আছিল। মোক দেখিয়ে আইতাই সাৱটি ধৰি কান্দিব ধৰিলে। মই আচৰিত হ'লোঁ। আইতাৰ ইমান মৰম আজিলৈকে মোৰ ভাগ্যত হোৱা নাছিল। এয়া মোৰ বাবে একদম নতুন অনুভৱ আছিল। মোৰ দুচকুৱে মাক বিচাৰি ফুৰিছিল। মই দেউতাৰ কাষলৈ গ'লোঁ। দেউতাই মূৰত হাত ফুৰাই ক'লে, ভালেই কৰিলি ধুন, তই ঘৰলৈ ঘূৰি আহি। শুনিছোঁ বহুত ডাঙৰ উকিল হলি বোলে। মই ক'লোঁ, দেউতা, মা ক'ত আছে? তেখেতে ক'লে, মা ৰুমৰ পৰা নোলায়, যা তাইৰ ৰুমলৈকে, তোক দেখি কিজানি সুস্থ হৈ উঠেই। মা বিচনাখনৰ চুক এটাত বহি আছিল, জুপুকা মাৰি। নিস্তেজ চকুজুৰি, বগা ধুনীয়া মুখখন এতিয়া খেতা পৰি গৈছে। মাক এইটো ৰূপত দেখি মোৰ হৃদয় ফাটি যোৱা যেন লাগিল। মা চোৱা, মই আহি গ'লোঁ। তুমি মোক কেনেকৈ পাহৰি গ'লা? মই মানিছোঁ যে মই তোমাৰ ওপৰত অসন্তুষ্ট আছিলোঁ। তুমিওতো কোনোদিন মোক লগ কৰিবলৈ এবাৰো চেষ্টা নকৰিলা। ইয়াত ইমান আৰামত বহি আছা যে, ইমান দূৰৰ পৰা মই আহিছোঁ একো এটা খাবলৈ নিদিয়া মোক। যেনে তেনে নিজকে সংযত কৰি মাৰ লগত কথা পাতিবলৈ ধৰিলোঁ। ৰশ্মি, মোক ক্ষমা কৰি দিবি সোণজনী, মই বহুত অন্যায় কৰিছোঁ তোৰ লগত। মায়ে ক'লে। আজি বহুত বছৰৰ পিছত মোৰ চকুৰ পানীৰে ভৰি পৰিল চকুহাল। চকুৰ পানীৰ লগতে সকলো খং ক্ষোভ দূৰ হৈ গ'ল। 7 বছৰৰ পিছত আজি মাক জীয়েকৰ মিলন হ'ল। এতিয়া সঁচাকৈ বহুত পৰিৱৰ্তন দেখিলোঁ ঘৰখনৰ সকলো দিশতে। সকলোৰে পৰা নিজকে লুকুৱাই মই আবেলি আকৌ চাদৰ ওপৰলৈ গ'লোঁ, উৱলি যোৱা স্মৃতিৰ পৃষ্ঠাবোৰৰ টুকুৰা বিচাৰি পাওঁ বুলি। সকলোকে লগ পায়ো মোৰ হৃদয়ৰ এটা কোণ সদায়ে খালী হৈ আছিল। মই হুমুনিয়াহ এটা কাঢ়ি ভুনভুনাই কৈছিলোঁ, দীপক, ইমান বছৰ পাৰ হৈ গ'ল, এতিয়া চাগে তুমি মোক পাহৰি গ'লা ন? এইদৰে কৈ মই চাদৰ এটা কোণত বহি পৰিছিলোঁ। এনেকৈ কেনেকৈ ভাবিব পাৰিলা ৰশ্মি, তোমাক দীপকে পাহৰি যাব? দীপকৰ মাতৰ দৰে শুনি মই বহাৰ পৰা থিয় হৈ ৰ'লোঁ। মুখৰ আগত এজন ল'ৰা, দীপকেই হয়। ধীৰ গম্ভীৰ, বহুত ধুনীয়া এজন ব্যক্তিলৈ ৰূপান্তৰিত হৈ পৰিল দীপক। সেই আগৰ চেমনীয়া ছবি নাই। মই আচৰিত হৈ পৰিলোঁ। মই মোৰ চকু আৰু কাণক বিশ্বাস কৰিব পৰা নাছিলোঁ। তাৰ উপস্থিতিৰ বতাহতেই যেন মোৰ শূন্য হৃদয় পূৰ্ণ হৈ পৰিছিল। ৰশ্মি, তুমি ঠিকে আছানে? পেহীয়ে কালি ফোন কৰিছিল তুমি ভাৰতলৈ ঘূৰি আহিছা বুলি। মই জানিছিলোঁ তুমি ঘূৰি আহিবাই, কাৰণ মোৰ ভালপোৱা ইমান দুৰ্বল নাছিল। দেৰিকৈ হ'লেও আমাৰ মিলন হ'বই মই গম পাইছিলোঁ। এইবুলি কৈ সি মোৰ হাত এখনত ধৰিছিল। তাৰ হাতৰ স্পৰ্শ পাই মোৰ বুকু দুৰু দুৰুকৈ কঁপিব ধৰিছিল। মই মাথো কঁপা কঁপা মাতেৰে ক'লোঁ, দীপক, তুমি সঁচাকৈ আছা ইয়াত? ইয়াৰ পিছত কি হ'ল মই নাজানো। যেতিয়া মোৰ হুঁচ আহিল, সাৰ পাই দেখোঁ দীপক মোৰ মূৰৰ শিতানত বহি আছিল আৰু ঘৰৰ সকলো মানুহে মোক ঘেৰি আছিল। সকলোৰে মুখত সন্মতিৰ ভাৱ স্পষ্টকৈ দেখিবলৈ পাইছিলোঁ। শেষত দীপক আৰু ৰশ্মিৰ মিলন হৈছিল। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু এনেকুৱা ধৰণৰ নতুন নতুন কাহিনী শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক পেজখন ফ'ল' কৰি দিব। ধন্যবাদ।